হাই ফ্ৰেণ্ডছ, ডিফেন্স নিউজ ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো কথা ক'বলৈ বিচাৰিম যে এখন দেশৰ দায়িত্বহীনতাই কি ৰূপ ল'ব পাৰে। এইটো কথা আমি এটা সাধাৰণ এক্সাম্পলৰ দ্বাৰা বুজিব পাৰোঁ। যদি আপোনালোকৰ ঘৰৰ মুৰব্বীজনে নিজৰ দায়িত্ব পালন নকৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কি হ'ব পাৰে। এতিয়া নিজেই ভাবি গম পাব যে এখন দেশে যদি নিজৰ দায়িত্ব নুবুজে, তেতিয়াহ'লে গোটেই পৃথিৱীৰ কি হ'ব পাৰে। আজি আমি তাক লৈ আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে হয়তো মেড ইন চাইনা প্ৰডাক্ট দেখিছে আৰু আমি প্ৰায় ব্যৱহাৰ কৰোঁ। আজি আমি কথা পাতিম মেড ইন চাইনা ভাইৰাছ। আমি ভাৰতীয়সকলে বহুত স্বাধীনভাৱে জীয়াই থাকোঁ। ধৰক আজি আমি বাটেৰে ওলাই গৈছোঁ, যদি আমাক বাটত কোনোবা একজন পুলিচে আমাক যদি বিনা দোষতো কিবা এটা কথা কৈছে, আমি তাৰো বিৰোধিতা কৰিম। হয়তো আমি এছ.পিক জনাম, হয়তো আমি ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিম, আমি তাৰো একশ্যন ল'ম। আমি এনেকুৱা এখন দেশৰ নাগৰিক য'ত নেকি আমি দেশৰ প্ৰত্যেকজন মানুহেই সমান আৰু আমি দেশৰ প্ৰত্যেকজন মানুহকে সমালোচনা কৰিব পাৰোঁ। আমাৰ এইখিনি অধিকাৰ আছে, আমি সদায় স্বাধীনভাৱে জীয়াই থাকোঁ। কিন্তু আজি এনেকুৱা পৰিস্থিতি হৈছে যে আমি ক'তো ওলাই যাব নোৱাৰোঁ, নিজে ঘৰত গৃহবন্দী হৈ থাকিব লগা হৈছে। এনেকুৱা কিয় হ'ল, কি ভুল কৰিলে? আপোনালোকে জানে যে পৃথিৱীৰ যিমানকেইটা মহামাৰী আহিছে, প্ৰত্যেকটা মহামাৰীৰ ষ্টাৰ্ট চাইনাতে হৈছে। এই কৰোণা ভাইৰাছৰ ক্ষেত্ৰত চাইনাই প্ৰথমতে বহু সপ্তাহ ধৰি এই ভাইৰাছটোৰ বিষয়ে লুকাই ৰাখিলে আৰু এই ভাইৰাছৰ বিষয়ে কোৱাজনৰো মুখ বন্ধ কৰিলে। চাইনাই কৰোণা সংক্ৰমিত টেষ্ট চেম্পুল নষ্ট কৰিলে, পৃথিৱীৰ মানুহৰ পৰা লুকাই ৰাখিছিল চাইনাই। চাইনাত প্ৰথমটো কেছ আহিছিল 17 নৱেম্বৰত আৰু চাইনাই 27 ডিচেম্বৰলৈকে পৃথিৱীক ইয়াৰ বিষয়ে একো জনোৱা নাছিলে আৰু সেই মুহূৰ্তলৈকে চাইনাত 180টা টোটেল কৰোণা ভাইৰাছ সংক্ৰান্ত কেছ আহি পৰিছিলে। আৰু ইয়াৰ বিষয়ে চাইনা গভৰ্ণমেণ্টক অৱগত কৰা প্ৰথমজন ডক্টৰ হৈছে লি ৱেংলিয়াং আৰু তেখেতক চাইনা চৰকাৰে প্ৰতিবন্ধক লুকুৱালে। যদি আমাৰ দেশত এনেকুৱা একজন ডক্টৰে যদি কিবা এটা বেমাৰৰ বিষয়ে চৰকাৰক আগতীয়াকৈ ইনফৰ্ম কৰিলে হয়, নাইবা ৰাজ্যক সজাগতা কৰিলে হয়, তেখেতক হয়তো চৰকাৰৰ ফালৰ পৰা পুৰস্কৃত কৰা হ'ল হয় আৰু আমাৰ ছ'চিয়েল মিডিয়াত তেখেত একজন হিৰো হৈ গ'ল হয়। কিন্তু চাইনাই ইয়াৰ হিতে বিপৰীত কৰিছে আৰু সেইকাৰণে আজি গোটেই বিশ্বই ইয়াৰ ফলাফল ভুগি আছে। যদি চাইনা চৰকাৰে প্ৰথমতেই গোটেই বিশ্বক অৱগত কৰিলে হয়, তেতিয়াহ'লে ইমান স্প্ৰেড নহ'লে হয় আৰু প্ৰত্যেকখন দেশে নিজা নিজা সাৱধানতা অৱলম্বন কৰিলে হয়। এই বেমাৰটো আৰম্ভ হৈছিলে চাইনাত, কিন্তু চাইনাতকৈ বেছি ভুক্তভোগী হৈছে ইটালী। বছৰটোৰ এইখিনি সময়ত চাইনাৰ নাগৰিকবিলাকে পশ্চিমীয়া দেশবিলাক ভ্ৰমণ কৰে। প্ৰায় 20 কৰোৰ চাইনিজ লোকে পশ্চিমীয়া দেশবিলাক ভ্ৰমণ কৰে আৰু তেওঁলোকৰ আটাইতকৈ প্ৰিয় ঠাইখন হৈছে ইটালী আৰু ইটালীত প্ৰায় 40 লাখ চীনা নাগৰিক গৈছিলে আৰু সেই চীনা নাগৰিকবিলাকৰ সংস্পৰ্শত ইটালীৰ লোকবিলাক আহিছিলে আৰু তেওঁলোকৰ পৰা এই বেমাৰটো বহুত স্প্ৰেড হৈ গ'ল। চাইনাত ক'ভিড-19ত আক্ৰান্ত ৰোগী হৈছে 82,051 জন আৰু চাইনাক বাদ দি গোটেই বিশ্বত ইয়াৰ সংখ্যা হৈছে 1,22,000 জন। দেখা যায় যে য'ত এই বেমাৰটো আৰম্ভ হৈছিলে তাতকৈ বেলেগ দেশবিলাকে বেছি ক্ষতিগ্ৰস্ত হৈছে এই চাইনাৰ এই অসাৱধানতাৰ কাৰণে। ক'ভিড-19ক আমি এনেকৈ ক'ব পাৰোঁ যে চাইনিজ ৰেছপিৰেটৰী চিণ্ড্ৰম। আজি আমাৰ হৃদয়ে কান্দিছে। আমি ভাৰতীয় লোক, ভাৰতত বহুত ডাঙৰ অপৰাধ কৰিলেহে মৃত্যুদণ্ড দিয়া হয়। আজি পৃথিৱীত ইমান লোকৰ মৃত্যু হৈছে, তাকো কোনো ধৰণৰ দুখ নকৰাকৈ। ইয়াৰ বাবে একমাত্ৰ দায়ী চাইনাই।